ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। তো হে দোস্ত স্বাগতম आज दा अन्य भिडिओ লৈ আৰু গুড মৰ্নিং ফ্ৰম দেখাই আছো গুড মৰ্নিং ফ্ৰম মন্দিৰ মানে মন্দিৰৰ পৰাই গুড মৰ্নিং। আজি হৈছে হোলী, সকলোকে মোৰ ফালৰ পৰা হোলীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তো এতিয়া দিন 7টা, তো এতিয়া ফাৰ্ষ্ট ব্ৰাছ কৰিব লাগে আৰু ব্ৰাছ কৰি পিনে লগ পাই আছোঁ। তো আৰু ফাইনেলি মুখ চুখ ধুই আহি পালোঁ। তো এতিয়া আজি যিহেতু হোলী সেইবাবে কণিয়াত হোলী কিনিব যাব লাগিব। তো বলক আপোনালোকৰ মোৰ লগত নাকি। তো এতিয়া চাইকেলত যাব লাগিব কণিয়াত। তো চাইকেলখন উলিয়াই লৈ ৰ'ব আৰু এইটো হৈছে মোৰ ৰুম। ইমান ভাল নহয় হ'লেও বাৰু দেখাইছোঁ আৰু এবাৰ। তো চাইকেলখন উলিয়াই লওঁ। তো চাইকেলখন উলিয়াই লওঁ। তো এতিয়া যাব লাগিব কণিয়াত, ডাইৰেক্ট লগ পাই আছোঁ মানে কণিয়াৰ পৰা। এতিয়া ভিডিঅ' যদি নকৰোঁ ডাইৰেক্ট কণিয়াত লগ পাই আছোঁ। A few moments later. তো আমি আহি পালোঁ কণিয়া, এইটো হৈছে কণিয়া চক। তো ইয়াত চাওক এতিয়া মানুহ নাই, এতিয়া বাজি 8টাৰ লগত মানুহ থাকিব। তো এতিয়া বলক হোলী লওঁ। তো হোলী লৈ ঘৰত যাব লাগে। তো বলক। তো ইয়াত লৈ ল'লোঁ হোলী 100 টকাৰ লৈছোঁ, 3টা কালাৰ ৰেড, গ্ৰীণ আৰু ব্লু। তো এতিয়া ঘৰত গৈ লগ পাই আছোঁ। তো এতিয়া জাষ্ট কণিয়াৰ পৰা আহি পালোঁ ঘৰ। তো আজি দেখাম আপোনালোকক আমাৰ গাঁৱৰ হোলী কেনেকুৱা, মানে আমাৰ গাঁৱত কেনেকৈ হোলী খেলে চব দেখাই যাম। ভিডিঅ'টো চাই থাকিব। তো এতিয়া বলক আজি আমাৰ গাঁৱৰ হোলী দেখাওঁ। ভিডিঅ' চাই পূৰা ভাল লাগিব। তো চাব ভিডিঅ'টো পূৰা শেষলৈ। তো বলক নাকি দেখাই যাওঁ চব। তো আৰু মই বাটত যোৱাৰ লগে লগে মোক কি অৱস্থা কৰি দেখিছেনে, পূৰা ঠেলি হেঁচি নাকে মুখে চব সোমাই দিছে। এয়াই হৈছে আমাৰ হোলীৰ পৰিৱেশ। তো আৰু আপোনালোকে ক্লিপটো চালে, এই ক্লিপটো আছিল মানে মই যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া মানে পিছপিনৰ পৰা কেইজনমান ল'ৰা আহি পিনে পূৰা বোকা পানী মিক্স কৰি পিনে মাৰিব খুজিছিল। তো মই মানে পলালোঁ। তথাপিও গাত লাগিছে, চাওক দেখিছে এইবিলাক পানী লাগিছে, হ'লেও আৰু অলপমান বাচিছোঁ আৰু পলাই কিনি। তো আৰু কিছু সময় পিছতে আমি আমাৰ গাঁৱৰ যিবিলাক ডেকা ল'ৰা আছে গোটেইবিলাক ডেকা ল'ৰা মিলি পিনে আমি আমাৰ গাঁৱৰ গোটেইবিলাক মানে আমাৰ গাঁৱত প্ৰায় 70-80 ঘৰ মানুহ আছে। তো সেই গোটেই 70-80 ঘৰ মানুহৰ আমি হুঁচৰি গাম। তো দেখাই যাম চব। তো ভিডিঅ' চাই থাকিব। তো দেখাই আছোঁ চব দেখাই আছোঁ। তো আৰু এনেকৈ হৈ গ'ল আমাৰ হোলী গীত আৰম্ভ। আমাৰ পৰা আৰম্ভ কৰিছে প্ৰায় 70-80 ঘৰমান মানুহ এনেকৈ হোলী গাব আৰু। তো আৰু আমাৰ তাত হোলী গোৱা হ'ল। তো এতিয়া নেক্সট ঘৰত যাব লাগে হোলী গাবলৈ। তো বলক আপোনালোকৰ মোৰ লগত চলো। তো আৰু আমাৰ তাত হোলী গোৱা হোৱাৰ পিছত ইহঁতৰ তাত আমি হোলী গাব আহিছোঁ। তো চাওক ইহঁতৰ তাত মই বেলেগ গীত গাম। তো আৰু এনেকৈ শেষ হৈ গ'ল হোলী। আমি প্ৰায় 70-80 ঘৰ মানুহৰ হুঁচৰি গালোঁ। তো আমি ক'ৰ পৰা গালোঁ আপোনাক দেখাই দিছোঁ ৰ। তো এইটো হৈছে চেণ্টাৰ। আমাৰ পৰা ঘৰৰ পৰা গাই মানে হোলী গাইছোঁ। এনেকৈ পূৰা এনেকৈ এক পাক মাৰি পূৰা মানে এক পাক মাৰিছোঁ। গোটেই মানে হোলী গোৱা মুহূৰ্তত প্ৰায় 3 ঘণ্টামান গ'ল। আমি 11টাত ওলাইছিলোঁ, এতিয়া বাজিল 3টা। তো এইটোৱে আছিল আৰু এইটোৱে। তো এতিয়া গা পা ধুই লওঁ, দেখাই আছোঁ। তো এতিয়া আমি গা ধুম পূৰা, এই মাথাত চব দিম, দেখাই আছোঁ। কি যে ইয়াত মাৰিছে মানে পূৰা চব দিম আৰু আমি। বা কণী চণী চব মাৰিছে একদম। পানী মাৰি দিম, পানীটো দিয়ে চব দেখছি। মাৰি দিয়ে। দেখিছে কিমান ৰং ওলাই গৈছে, দেখিছে মাথাত। বা তো কি কৈছে, এতিয়া গা পা ধুই ভাত খাই আহিলোঁ। তো এতিয়া বাজিল প্ৰায় 4টা। এতিয়া শুব লাগিব, বহুত ভাগৰ লাগিছে আৰু আজি খানা আছে ৰাতি। তো 6টা মানলৈ শুম আৰু। এতিয়া 4টা বাজিল, তো শুম। বাই বাই। এতিয়া মানে ইচ্ছা নাই ভিডিঅ' কৰাৰ, ভিডিঅ' ইডিট নকৰে, এইটো ভিডিঅ' কালি পাব আৰু বহুত ইচ্ছা নাই, পূৰা ভাগৰ ধৰিছে আৰু। বাই বাই, ইচ্ছা নাই আৰু। বাই বাই।
এতিয়া শুব লাগিব